কবিতাৰ শিৰোনাম বিপ্লৱী। কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। মই জানো এদিন নহয় এদিন গান্ধীবাদীৰ বুলেটেৰে ওলাই অহা তপ্ত হিংসা বুলেটৰ আঘাতত স্তব্ধ হ'ব মোৰ দেহৰ স্পন্দন। মই জানো স্বাধীনতাৰ পমখেদি মৃত্যুৰ সৈতে যুঁজি যুঁজি বিজিত হোৱা অথচ মৃত্যুঞ্জয়ী বহুজনৰ ৰক্তেৰে ৰঞ্জিত হ'ব মোৰ দেশ মাতৃৰ বেদী। আৰু এনেকৈয়ে উদিত হয় পৰাধীন জাতিৰ আকাশত স্বাধীনতাৰ সূৰুজ। মই জানো সংসদ নামৰ গাহৰিৰ গঁৰালটো 547টা গাহৰিয়ে নেৰে। বিশ্বৰ দীৰ্ঘতম সংবিধানখনৰ বেথা য'ত লিখা হোৱা নাই মোৰ দেশৰ স্বাধীনতাৰ কথা। মই জানো আশীষ ভাল কামৰ সতে সূৰ্যোদয়ৰ কোনো সম্বন্ধ নাই, সূৰ্যাস্তৰ সম্বন্ধ। সেয়েহে বিপ্লৱৰ মহামন্ত্ৰ জাপি আমৃত্যু বিপ্লৱৰ পথেৰে ধাৱিত হলো। মই জানো বিপ্লৱলৈ সিহঁতৰ বৰ ভয়, আনকি মোৰ মৃতদেহটোলৈও সিহঁতৰ ভয়। জানোচা জনজাগৰণ হয় আৰু এইটোও মই জানো লক্ষ্য যদি সুনিৰ্দিষ্ট হয়, উদ্দেশ্য যদি মহৎ হয়, অতিমাত্ৰা ইচ্ছা শক্তি যদি লক্ষ্য প্ৰাপ্তি হয়, তেনেহলে এদিন নহয় এদিন উৰিবই উৰিব মোৰ দেশৰ মাটিত স্বাধীনতাৰ পতাকা।